দিনপা আম্মাই মাতি আছিলে আহা ইয়াত ইফতাৰি কৰি যাবা তো যাব পৰা হোৱা নাছিলে সেইটো কাৰণে আজি ভাবিছোঁ আজি ডিসাইড কৰিছোঁ যে যাওঁ আম্মা আব্বাৰ ওচৰত আৰু এতিয়া বাজিছে 1:30 তো পটাপট কৰোঁগে কাৰণ এতিয়া দেৰি হৈ গ'লে ইফতাৰিৰ কাৰণে দেৰি হৈ এফালে মই গেছটো মুছি লৈছোঁ প্ৰথমতে তাৰপিছত কাঁহী বাতি কেইটামান ধোৱা আছিলে সেইকেইটাও ধুইলোঁ বিছনাখন পাৰি মেলি এতিয়া মই কাপোৰযোৰ ওলুৱাই লৈছোঁ কোনযোৰ পিন্ধি যাম যোনযোৰ ওলুৱাইছিলোঁ পিন্ধিবলৈ কাৰণে সেইযোৰটো পিন্ধা নহ'ল এইফালে মই বেলেগ এযোৰেই ওলুৱাই দিলোঁ পিন্ধিবলৈ কাৰণে হ'ব দিয়ক একো নাই বাৰু এতিয়া পটাপট ওলাই লৈছোঁ এয়া আমি গৈ আছোঁ আৰু এয়া আমি টেঙাখাত গৈ পালোহি মই সেইটোকে চিন্তা কৰি গৈ আছোঁ যে দেৰি নহ'লে হৈছে পটাপট যাতে গৈ পাওঁগে ঘৰ মানে ইফতাৰৰ আগত গৈ পালেই হ'ল আৰু এয়া আমি আহি পাই গ'লোঁ ঘৰত গৈ পাই দেখিছোঁ আম্মাই ইমান টেষ্টি খানা বনাই আছে আমাৰ দাইলৰ পিঠা কচুৰি বনাইছে পকৰি এইফালে কোফতা আৰু এইফালে বাবু পুৰা হেল্প কৰি দিছে আম্মাক আৰু এইফালে আব্বা কোৰাণ শ্বৰীফ পঢ়ি আছে মোক আম্মাই কৈছে তুমি যে বনোৱা বানানা শ্বেকটো মোৰ আৰু আব্বাৰ কাৰণে বনাই দিয়াছো এইফালে মই বানানা শ্বেক বনাই দিলোঁ আৰু লগতে এইফালে অজু কৰি মেলি ৰেডি হৈ দিলোঁ ইফতাৰৰ কোফতা কেইটামানো ভাজিব আছিলে এইফালে মই ভাজি ল'লোঁ চব ৰেডি হৈ যোৱাৰ পিছত এইফালে ইফতাৰি কৰিবলৈ কাৰণে আমি চবেই একেলগতে বহিছোঁ আৰু আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে আল্লাহে আমাক সকলোকে ভালে ৰাখক আৰু মোৰ আম্মা আব্বাৰ লগতে সকলোৰে আম্মা আব্বাক আল্লাহে সদায় ভালে আৰু যিসকলৰ আম্মা আব্বাই দুনিয়াত নাই সেই সকলোকে আল্লাহে যাতে জান্নাত নসিব কৰক আমিন ইফতাৰি কৰি মেলি এইফালে মই নামাজ পঢ়ি আহিলোঁ চাহ বাকিবলৈ কাৰণে আৰু এইফালে আম্মাই বনাই আছে কুৰ্মা পোলাও আৰু মই আব্বাৰ কাৰণে বনাই আছোঁ ৰুটি কাৰণ আব্বাই পোলাও খাব নোৱাৰে আৰু এইফালে চাওকচোন বাবুৰ ধেমালি চুপতি চ' আজিৰ কাৰণে ইমানেই বাই ফ্ৰেণ্ডছ